ফাইনেলি আহি পালোঁ আৰু এইটো হৈছে ভীমি হাই গাইজ ৱেলকাম বেক টু মাই চেনেল MKD ব্লগ। তো গাইজ মানে আজি হৈছে শাওণ মাহৰ শেষৰটো সোমবাৰ আৰু মানে আমি যাই আছোঁ আজি হাজোৰ মন্দিৰত। তো হাজো হৈছে পঞ্চতীৰ্থ, তো পঞ্চতীৰ্থৰে জনাজাত আৰু সেই পঞ্চতীৰ্থৰ এখন তীৰ্থস্থানত যাই আছোঁ, সেইখন হৈছে আমাৰ কেদাৰ মন্দিৰ। আৰু মানে বহুত দিন ভাবি আছিলোঁ তাৰমানে যাম বুলি। তো এইফালে মুণ্ডা আৰু মই একেলগে তো ওলাই আহিলোঁ আৰু মই আছোঁ এতিয়া বৰ্তমান হাজোৰ দলঙৰ ওপৰতে। তো গাইজ বেছি দেৰি নকৰোঁ, আমি এতিয়া যাই থাকোঁ। তো বলক গাইজ। তো গুৱাহাটী লাইনৰ পৰা আহিলে আৰু হাজোৰ নতুন বজাৰ যি আছে সেই নতুন বজাৰৰ চাইডে তোমাৰ লেফ্ট চাইডে সোমাই যাব ৰাস্তাটোতে। তো বলক এতিয়া যাই আছোঁ আমি। তো গাইছ আহি পালোঁ আৰু এইফালে হয়গ্ৰী মাধৱ যোৱা ৰাস্তা আৰু এইটো চাইডে যাব লাগিব আমি। তো বলক গাইছ। আমি ফাইনেলি এতিয়া আহি পালোঁ। তো ওপৰত যাই আছোঁ, তো ধূনা লৈ ল'লোঁ। তো এতিয়া ওপৰত যাই আছোঁ। তো বলক। তো ফাইনেলি ওপৰত আহি পালোঁ আৰু এতিয়া আমি যাম মন্দিৰৰ ভিতৰত সোমাম। তো চাকি ধূপ লগাব লাগিব ভিতৰত। তো বলক। গাইছ মানে তো ভিতৰত আজি প্ৰথমবাৰৰ বাবে সোমালোঁ। তো বহুত ভাল লাগিছে মনটো। তো ভিতৰত সোমালে আপোনালোকে সোমাব পাৰিব আৰু ইফালে এটা পুখুৰী আছে, তো আপোনালোকক দেখাই দি আছোঁ। তো গাইছ পুখুৰী পাৰতে আছে কাষতে তো কমলেশ্বৰ মন্দিৰ আৰু ইয়াত আমি সেৱা কৰিম এতিয়া। তো সেৱা কৰি তো কমলেশ্বৰ মন্দিৰ পিছফালে আছে তো গণেশ মন্দিৰ আৰু তাতে গণেশ মন্দিৰত যাই আছোঁ এতিয়া। তো গাইছ এতিয়া বলক আমি যাওঁ গণেশ মন্দিৰলৈকে। ফালে এটা গণেশ মন্দিৰ আছে, সেৱা কৰি আহিলোঁ এতিয়া বৰ্তমান। আমি পকা খাইছোঁ মুরগিটা ছুটে নাকি মানে এই সোমবাৰটো মানে গুৱাহাটীৰ পৰা আহিছে আৰু এইফালে পূৰা বনাইছে তো দি আছে ভক্তসকলক।
সোমালোঁ তো কেদাৰ মন্দিৰত আৰু ফাৰ্ষ্ট টাইমে আহোঁ বুলি ক'ব লাগিব কাৰণ তো ভিতৰত সোমোৱা নাছিলোঁ পইতা পোৱা চৰাটো তো আৰু অলপ যাইছোঁ এতিয়া বঢ়িয়া গাইছ কি জানা এই ভিডিঅ'টো কৰা ল'লে আঙুলি দিয়ে আঙুলি কৰি দেখে মাৰো মানে চবতে ভিডিঅ'টো সেইটো লাজ কৰে কিছুমানে তো ফাইনেলি আহি পালোঁ আৰু এইটো আহিছে ভীমি পইতা চৰি আহিছে চাওক কিমান ডাঙৰ মুন্দা কিমান ডাঙৰ হ'ব এইটো তো আৰু এইটো হৈছে তো গাইজ ফাইনেলি তাৰ পৰা আহিলোঁ এতিয়া বৰ্তমান আমি যাই আছোঁ পাহামেলা চকত তো পাহামেলা চকত এম বজাৰ এখন আছে তো তাতে কাপোৰ চাম আৰু কাপোৰ কিনিম আৰু তো বলক গাইজ এতিয়া বৰ্তমান আমি এই যাই থাকোঁ বলক পাইছোঁ হাজোৰ তো এইখন হৈছে এম বজাৰ তো বলক ভিতৰত সোমালোঁ তো ধুনীয়াকৈ এচি চেচি লগোৱা আছে আৰু চব কাপোৰে পোৱা যায় তো এম বজাৰত তো চব পাব কাপোৰ ইয়াতে এম বজাৰ হাজত পাহামেলা চকত তো গাইছ আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ তো ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তো আজি ভিডিঅ'টো ইমান আছিল জয় অসম।